হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল, মোৰতো ভালেই। সদায় নিচিনাকৈ বুম বাম। আজি ৰাতিপুৱা উঠিয়েই এটা ধমাকা ৰাইড কৰাৰ প্লেন কৰিলোঁ। এতিয়া আমি যাম এটা মজাৰ প্লেচত, একদম মজাৰ প্লেচত যাম। তো মই জীৱনতো তাৰমানে এনেকুৱা ৰাইড কৰা নাই, সেনেকুৱা ৰাইড কৰিবলৈ গৈ আছোঁ আজি। তো আজি আপোনালোকে একদম শেষলৈকে ভিডিঅ'টো চাব, ঠিক আছে? তো গাইছ, এতিয়া আমি হাউলিৰ পৰা মিনিমাম 10 কিলোমিটাৰমান আহিলোঁ। ডাবালেপাৰা পাৰ হ'লোঁ। সন্মুখত আছে আপোনাৰ বৰপেটা পাৰ হৈ একেবাৰে চিধাই যাম। তো ক'ত যাই আছোঁ সকলোখিনি ৰাইড কৰি আপোনালোকক ক'ম, ঠিক আছে? এইটো চাওক কেনেকৈ ওলমি গৈ আছে। তো গাইজ, ফাইনেলি আমি বৰপেটা পাৰ হ'লোঁ। এতিয়া আমাৰ একদম ফাইনেল ডেষ্টিনেশ্যনৰ ফালে গৈ আছোঁ আমি। একদম ধামাকা হ'ব আজি। ফেচটো তাৰমানে দেখুওৱা নাই, তাৰমানে ৰাস্তা ঘাটত তাৰমানে ফেচটো ওলাই গাড়ী চলাই তাৰপিছত ভিডিঅ' কৰিলে অলপ বেয়া দেখি নাই, সেইকাৰণে ফেচটো এতিয়ালৈকে দেখুওৱা নাই। তো ভিডিঅ'টো চাই থাকক। এইটো আমি চেঙা বহৰী যোৱা ৰাস্তাত আহিছোঁ। এইটো ৰাস্তাত আহিলে আপোনালোকে একদম গাড়ী লাহে চলাব। আপোনালোকেতো চাই আছে কিমান ট্ৰেফিক। এই ট্ৰেফিকত স্পীড গ'লে একদম খালাচ। ট্ৰেফিকটো পাৰ হৈ লওঁ, তাৰপিছত আপোনালোকৰ লগত লগ ধৰি আছোঁ, ঠিক আছে? So guys, this is the beauty of বৰপেটা। চাওক, চাৰিওফালে একদম পথাৰ, বহুত ভাল লাগে। এনেকুৱা ঠাইত আহিলে বহুত ভাল লাগে। আচলতে মোৰ তাৰমানে নেচাৰ ভাল লাগে না, একদম হালকা বতাহ দি আছে, একদম মজা লাগি আছে। আপোনালোকে যদি বৰপেটাখন চোৱা নাই তেনেহ'লে এবাৰ বাইকটো হাতত লৈ ওলাওক, এবাৰ বৰপেটা টাউনখন ঘূৰি চাওক, একেবাৰে বৰপেটা ডিষ্ট্ৰিক্ট গোটেইখিনি ঘূৰি চাওক। আপোনালোকৰ কিমান মজা লাগে তেতিয়া ক'ব। চ' গাইছ, অলপ আমি ৰখিছিলোঁ, তাৰমানে অলপ ভোক লাগিছিল, কিবাকিনি খাই ল'লোঁ। কিবাকিনি মানে চাহ খালোঁ অলপ, আৰু আপোনাৰ কি কয় এইটো পুৰি খালোঁ। এতিয়া আপোনালোকক কৈ দিওঁ একচুৱেলি মই যাই আছোঁ ক'ত। এইটো চাওক, এইটো হৈছে বহৰী সত্ৰ। মই একচুৱেলি গৈ আছোঁ বহৰী ঘাটত, তাৰমানে নাৱৰ ঘাট যে থাকে, সেইটো নাৱৰ ঘাটত গৈ আছোঁ প্ৰথমবাৰৰ কাৰণে। ব্ৰহ্মপুত্ৰৰ বুকুত মই নাও লৈ যাম মই একদম কালাতলি গৰাইমাৰি সেইটো ঠাইত যাম। তাৰমানে এইটো তাৰমানে ব্ৰহ্মপুত্ৰত সিপাৰে আছে, তো দক্ষিণ পাৰে। মই তাতে গৈ আছোঁ, মোৰ লগত আছে মোৰ মামা। তো আপোনালোকক একদম বহৰী বজাৰত যাই আপোনালোকক লগ ধৰি আছোঁ। তাতে তাৰমানে এজন মানুহ আছে, মানুহজনৰ লগত লগ ধৰিব লাগিব। তো তাতে যাই আপোনালোকৰ লগত লগ ধৰোঁ, ঠিক আছে? आप लोग ये চেক करो গাইজ, কিমান মৰম লগা কুকুৰৰ পোৱালি। 5 মাহমান বোলে হৈছে। এইটো বহুত ভাল লাগিছে, কিন্তু এটা এনেকুৱা কুকুৰৰ পোৱালি পুহিম নেকি, বহুত ভাল লাগে। ফাইনেলি আমি নদীৰ পাৰত আহিলোঁ। এইটো চাওক, ৰদ পৰি আছে না, কোৱালিটি অলপ বেয়া হ'ব পাৰিব, আপোনালোকে বেয়া নাপাব। তো ইয়াতে আছে আমাৰ গাড়ীটো লৈ তাৰপিছত যাম চন্তলি ঘাটত। ইয়াৰ পৰা নাৱত উঠিম, নাৱত উঠি 2 ঘণ্টামান লাগিব, তাৰপিছত চন্তলি ঘাট পাম। তাৰ ভিতৰত কি ফেচিলিটি আছে সকলোখিনি দেখাম, ঠিক আছে? ও ভাই সাহাব, নিখিল নাওবিলাক প্ৰফেশ্যনেল নাও হ'লে। সেইটো চাওক, এইটো সম্ভৱতঃ পুলিচৰ নাও। এইটো লাহে কথা পাতি আছোঁ, মানে অলপ লাজ লাগে। চ' গাইজ, এইটো চাওক, আমি নাৱত উঠি আছোঁ এতিয়া। আমাৰ গাড়ীও লাহে উঠাই আছে, মানে নামাই আছে। তো এইটো নাৱত যাম আমি। তো আজি বহুত এক্সাইটেড হৈ আছোঁ, প্ৰথমবাৰৰ কাৰণে ফুটিত উঠি আছোঁ।
ব্ৰহ্মপুত্ৰৰ বুকু পাৰ হৈ ফালি চিঙি যাম আজি। आप लोग ये चेक करो गाइस, তো গাইজ ফাইনেলি আমি চুনতলি ঘাট আহি পালোঁ। এইটো আমাৰ গাড়ী উঠাই আছে এতিয়া। তো ইয়াৰ পৰা আমি যাম নানীৰ ঘৰত যাম। তো অহাকালিৰ ব্লগটো বহুত ভাল হ'ব, তাৰমানে গুৱাহাটীত যাই আছোঁ না। তো আজিৰ ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।